पिक्चर अभी बाकी है मेरे दोस्त। বন্ধুসকল স্বাগতম জনাইছো আমাৰ অন্য এক নতুন ভিডিও। যদি আপুনি আমাৰ চেনেলত নতুন কাহিনী চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে লাইক শেয়াৰ কৰি দিব। বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগত এটা কথা ক'বলৈ বিচাৰিছো যে আমাৰ ভিডিওবিলাক অকল আপোনালোকক মজা দিয়াৰ কাৰণে বনোৱা হয়, ধেমালিৰ কাৰণে বনোৱা হয়, ইয়াত কাকো অপমান কৰিবলৈ বনোৱা নহয়। সো কোনে যাতে গাত পাতি নলয়। বন্ধুসকল বলক ভিডিওটো আৰম্ভ কৰো। চল হাড্ডি বহন কি লড়ি, চল হাড্ডি বহন কি লড়ি। তোমাক ইমানে ভাল পাই পেলাবনে নে বেলেগৰ হ'ব পাৰিছো নে কাৰোবাক ভাল পাব পাৰিছো। মোৰ বুকুত অকল তুমিয়ে আছা, তোৰ সদায় থাকিবা। বুজিলো দাদাই ৰোমান্স কৰি আছে, কিন্তু আতৰাই কিয় দিলে? তোৰ সদায় থাকিবা। এতিয়াই বুজিলো মানে দাদা বেলেগৰ মাইকীৰ লগত লিলি মাই। Oh my God! Wow! Oh my God! क्या माल है यार। को जरा ভন্টি এনেকুৱা এক্সপ্ৰেছন দিছে যিটো চাই সব লৰাৰে উঠি যায়, মানে খং উঠি যায়। দেখিলি এনেকুৱা মানুহকে কয় শিষ্টাচাৰী, উপকাৰী, ভদ্ৰ। বুকু ফালি লিখিলম তোমাৰ নাম লিপিকা, সিরিং সিরিং কপে বুকু যদি নাপাও কাষ তোমাকো। চল বজড়ি কে। আৰু ই যিটো এক্সপ্ৰেছন দিছিলে ভাবিছিলো ইয়াৰ বুকুটো ফালিব, কিন্তু নহয়, আধা ফুটা গেঞ্জিটোহে ফালিল। আজি ইমান গৰম, পালাৰ বহুত দিনৰ মূৰত খুলিছে, নহব পালাৰ পৰা যে আহিবই লাগিব, পালাৰ পৰা শুনকে যাও। ये बड़ी अच्छी बात कही आप। ओह मिनती, ये बुटा की पे दिसा? This is theory, this is mentality facts, this is theory as things. এনে লাচ্ছা হবৰ পুতেকটো বিদেশৰ পৰা আহিছে। হয় ময়ো বুজা নাই মিনতি খুৰীয়ে কি কৈছে। এটা কথা বুজি পাল, ভালকে বুজি পালো যে আসলতে ইহঁতে মক্কেলামিটো বেছিকে কৰি। चले एक काम कर, 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। আৰু কিবা ক'ব লাগিব? কান কুলি পিন্ধিলম টিকনি ডাল ৰাখ কিলম দুটা ৰঙৰ দুপাত জোতা ময়ো পিন্ধিলম তোহে দৈ ডাঙৰ। बहुत मनुष्य लग रहे हो, मत करो, रहने लो। जिनको क्या तकलीफ है भाई आप करना, मैं गुस्से में इधर उधर निकल जाता। আরে বোপা তোমালোকৰ নিচিনা আৰু দুই এটা যদি গায়ক ওলাই যায়, জুবিন দাই গান গোৱা